গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি আহি পালোহি কয়লামাৰী বাগান। অকণমান আবেলিৰ পৰত ওলাই আহোঁ বুলি। আপোনাৰ যিটো সৰু সৰু কলি থাকে ন, সেইখিনিৰ পৰাই চাহ পাতটো বনোৱা হয়। ব্ৰিটিছসকলে পোনপ্ৰথমে ধৰক এইখিনি হেৰি কৰা চাহটো খোৱা, লাল চাহ এনেকৈ বনাই খোৱাটো হেৰি কৰিছিলে। ইমানেই ধুনীয়া। আৰু অকণমান দেৰি পিছত আমি অহা হ'লে ইয়াত অকণমান ছাঁ পৰিলে হয়। ধৰক ইয়াত অলপ অলপ ৰ'দ পৰি আছে। ইয়াত এই পাতৰ কলিখিনি উঠাবৰ কাৰণে আপোনাৰ আদিবাসী মানুহসকলে, মাইকী মানুহসকলে মানে প্ৰায়ে উঠাই মাথাত এনেকৈ টুকুৰি বান্ধি পেলাই ইমান ধুনীয়াকৈ ছিঙে, একদম টুকুৰ টুকুৰ কৰি। আমাৰ সদ্যহতে মতা মানুহবিলাকক যদি দিয়া হয় নহয় উঠাবৰ কাৰণে, একদম ঠাই ঠাইকৈ লৈহে যাব পূৰা। তেনেকৈ ইমানেই ধুনীয়াকৈ উঠায়, দেখিও ভাল লাগে ধৰক তেনেকৈ উঠাই থাকিলে মানে। আমি এতিয়া যিহেতু যাম কয়লামাৰী এই বাগানতে দুৰ্গা মন্দিৰ এটা আছে, সেইটোত অকণমান সেৱা চেৱা কৰি লওঁ। আপোনালোককো দেখুৱাম দুৰ্গা মন্দিৰটো। কাহিনী সময় পালে আহিবচোন ইয়ালৈ। কেনেকুৱা ইমান ঠাণ্ডা চাৰিকাষৰ পৰিৱেশটো চাই, যিহেতু ইমান ধুনীয়া লাগে। এইয়া আমি আহি পালোহি কয়লামাৰী বাগানৰ দুৰ্গা মন্দিৰ। ইয়াত দুৰ্গা পূজাৰ সময়ত বহুত ভাল লাগে আহিবলৈ। এইয়া দুৰ্গা মা মন্দিৰ। কৃষ্ণচূড়াৰ ফুল মন্দিৰৰ বেক চাইডে ইমান ধুনীয়াকৈ ফুলি আছে। আগ চাইডেও আছে আপোনাৰ, বহুত মৰম লগা এনেকৈ ফুলি আছে। কয়লামাৰী বাগানৰ ভিতৰৰ পৰা যিহেতু ওলাই আহিলোঁ, আহি বস্তু এটা দেখুৱাম ব'লক চাওক। এইয়া কয়লামাৰী টি ষ্টেট। আপোনাৰ এইপিনে ৰোৱা কিছুমান ৰোৱা সজাল যিহেতু ধৰিছেগৈ, হালধীয়া হালধীয়া অলপ হৈ আছে, হালধীয়া অকণমান হেৰি হৈছে। ইমানেই ধুনীয়া। অন কেমেৰা যিহেতু কথা ক'বলৈ একোৱেই নাহেগৈ, অফ কেমেৰা যিহেতু মই ঢেৰ বকোঁ। ঘৰতে বজাৰ এখন বহে, তাত অকণমান বজাৰ চজাৰ কৰি ঘৰ মই আহোম আৰু। কচুটো ভালকৈ সিজিব নহয় বাৰু, অকণমান ভাল ভাল চাই দিব। মাথাটোহে ল'ব লাগিছে, বেলেগ খাব। গাহৰি ল'ব নি? গাহৰি 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 এইপিনে মিক্সাৰ কৰি থোৱা আছে। এই পেকেটত থকা এইটো দনিকণা মাছটোহে ন? চব পেকেট সেইখিনি এইখিনি এই দুটা 50, এইটো 20 টকীয়া। জুই ঠুকুৱাটো নাই ন? আছে। কোনটো জুই ঠুকুৱা? এইখিনি জুই ঠুকুৱা, এইখিনি জুই ঠুকুৱা, পখিলাখিনি জুই ঠুকুৱা। কোনখিনি? চবতকৈ ভাল আপোনালোকে খাবলৈ এইটোৱেই পখিলাখিনি। এইকেইটা জুই ঠুকুৱা, এই আগফালে থকাকেইটা ৰ'দত। অঁ, কেনেকৈ পেকেট? 20 টকা পাৰ পেটি। এতিয়া যিহেতু গধূলি হ'লগৈ, আমি এইপিনে ইয়াত পানী পুৰি বনাব লৈছোঁ। এইপিনে আলু বইল কৰিছোঁ, ঘৰতে আজি পানী পুৰি খাম। সেইকাৰণে এইয়া টাৱা লৈ পেলাই নি বনাইছোঁ পানী পুৰি। বনাই লওঁ। হৈ যাবগৈ নেকি? নগ'ল, এইখিনি হৈ যাবগৈ চাগে।
ভাত খাব লাগিব ন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালদৰে আৰু আপোনালোকক যিহেতু এইখিনি মই পানীপুৰি খটা মিঠা পানী আৰু এইটো চাটনিটো বনাই আছোঁ ঘৰতে আজি পানীপুৰি খাম বুলি। এইপিনে এতিয়া পিঁয়াজ আৰু এয়া জলকীয়া কাটিম। সেইটো এনেকৈ ঘৰত বনাই খালে মানে যথেষ্টখিনি পইচা ৰাহি হয় বুলি ভাবোঁ আৰু। এইটো এটা পেকেট আছে, কি বা পেকেট নামটো লিখা নাই। পিঁয়াজটো মই সৰু সৰুকৈ কাটি দিম, কাটি পেলাই নি জলকীয়াটো কাটি ল'ম। এনেকৈ বাহিৰত খোৱাতকৈ ঘৰতে গোটেইখনে বহি খোৱাটো এটা আমেজেই বেলেগ। আলুখিনি বইল কৰি যিহেতু হৈ গ'ল, এতিয়া লাহে লাহে জলকীয়া আৰু তাত নিমখ দি পেলাই নি মই পিটিকি দিছোঁ। এপিনে এজনে পানীপুৰিটোত আলু পিটিকা ভৰাই লৈছে। পানীপুৰি লগাখিনি ইয়াৰ পৰা লৈ লৈ খাম। আপোনালোকেও এনেকৈ বনাই খাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যদি মোৰ কিবা ভুল হৈছে শুধৰাই দিব দেই। ধন্যবাদ। যদি এই ব্লগটো চাই ভাল পালে তেতিয়া মোৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।